एबसुआ अक्टोबर दानाव रायजो राजाफोरखौ लानानै सोमावसारफिनगोन नामा? बे सोमावसारनाय मा जाहोननि सायाव जागोन एबा एबसुनि आफादगिरि दिपेन बर' बिथाङा मानो सोमावसारनायनि बाथ्रा बुंखो? गुबै खोथाखौ मोनथिनो थाखाय बड'लेण्ड टाइम्सआव नायलांबाय थागोन। थांनाय 6 सेप्तेम्बराव गोदान दिल्लीआव इउनियन होम सेक्रेटारि गबिन महनजों बिटिआर गोजोन गोरोबथानि दफानि सायाव सावरायखांनायनि उनाव एबसुआ खौरांमेल लिंथुमना 125थि कन्स्टिटिउशनेल एमेन्डमेन्ट बिलखौ आथिखालाव सोलिबाय थानाय पार्लियामेन्टआव बारहोनो थाखाय खावलायदों होननानै फोरमायो। नाथाय बे समाव एबसुनि हानजाया सावरायनानै एबा मोनथिनानै गोजोननाय फोरमायाखै। मानोना दासिम पार्लियामेन्ट सेसनाव खावसे थांबाय, नाथाय 125थि कन्स्टिटिउशनेल एमेन्डमेन्ट बिलखौ दासिमबो टेबोलाव लाबोआखै। बेनिखायनो एबसुनि आफादगिरि दिपेन बर' बिथाङा गणतान्त्रिक भाबै अक्टोबर आरो नभेम्बर दानाव सोमावसारनाय हाबाफारि लानाय जागोन होननानै फोरमायो। बेजों लोगोसे बिटिआरनि गासैबो दफाखौ मावफुंनांगौनि थाखायबो सोमावसारनाय जागोन होननानै फोरमायो। কালীন অধিৱেশনৰ আধা সময় মানে যিখিনি দিন আছিল সেই দিনৰ আধাই এতিয়া গ'ল, এতিয়ালৈকে সেইটো টেবুলত আনা নাই। আমি দাবী জনাইছো যে 21 বা 22 আগষ্টলৈকে যি বৰ্ষাকালীন অধিৱেশন চলিব, বড়ো ৰাইজে বিচৰা, বিটিআৰবাসী ৰাইজে বিচৰা এই যে মূল বিষয়, সেই মূল বিষয়টো সংসদত বৰ্ষাকালীন অধিৱেশনত আনিব লাগে। সেই দাবী আমি কেন্দ্ৰীয় গৃহ সচিবৰ যোগেদি গৃহমন্ত্ৰী ডাঙৰীয়ালৈ আমি আমাৰ দাবী আমি প্ৰেৰণ কৰিছো। আজি 2 নম্বৰ কথাটো আছিল যে বড়ো চুক্তি অনুযায়ী কাৰ্বি আংলঙত থকা বড়োসকলক পাৰ্বত্য জিলাৰ মৰ্যাদা প্ৰদান কৰিব লাগে, এছটি হিলৰ, আৰু কাৰ্বিসকলৰ কাৰ্বি চুক্তি অনুযায়ী এছটি প্লেনৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু তেখেতে এই বিষয়টো যে ট্ৰাইবেল এফেয়াৰ্ছ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, সেই মন্ত্ৰালয়ত বৰ্তমানো পেণ্ডিং অৱস্থাত আছে, বা এই যি মানে বিষয়টো ট্ৰাইবেল এফেয়াৰ্ছে চাই আছে, তেওঁ এইটো আমাক অৱগত কৰাইছে, আমাক জনাইছে। 3 নম্বৰ দাবীটো আছিল যে ৰঞ্জন দৈমাৰী আৰু আন 6 গৰাকী ৰঞ্জন নেতা আৰু কেডাৰক যি CBI যি কনভিকশ্যন কৰা হৈছিল, তেওঁলোকে 13, 14, 15 বছৰ ধৰি কাৰাবাস কৰি আছে, আৰু তেওঁলোকক অতি শীঘ্ৰেই জেলৰ পৰা মুকলি কৰি দিব লাগে। যি ধৰণে 56 প্ৰাক্তন NDB সদস্যক NIA কেছৰ দ্বাৰা মানে NIA কেছটো অসমলৈ নি পেলাই, অসমৰ পৰা জিলা পৰ্যায়ত নি পেলাই তেওঁলোকক আজি তাৰিখত বেইল প্ৰদান কৰা হৈছে, তেওঁলোকক ঘৰলৈ যাব দিয়া হৈছে। একে স্পিৰিটত ৰঞ্জন দৈমাৰী আৰু আন সদস্য 6 গৰাকীক অতি শীঘ্ৰে মুকলি আকাশত আনিব লাগে। সেই 3টা মূল দাবী, 125th এমেণ্ডমেণ্ট সংশোধনী বিধেয়ক, ST হিল বড়ো কছাৰী লিভিং ইন কাৰ্বি আংলং, আৰু 3 নম্বৰটো ৰঞ্জন দৈমাৰী এণ্ড 6 আদাৰ্ছ তেওঁলোকক জেলৰ পৰা মুকলি আকাশত এৰি দিব লাগে। সেই 3টা দাবীক লৈ পেলাই আমি আলোচনা কৰিলোঁ। আলোচনা সৌজন্যমূলক আছিল। আলোচনাত খুব গুৰুত্ব সহকাৰে কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াই শুনিছে, আৰু একেলগে তাত মানে এডিশ্যনেল ছেক্ৰেটাৰী পীয়ুষ গোৱেল ডাঙৰীয়াও আছিল। আৰু সেই আলোচনাত এটা ফলপ্ৰসূ ৰাস্তাৰে আগবাঢ়ি যোৱাৰ কাৰণে আমি চৰকাৰক আমি হেঁচা দিছোঁ, আমি দাবী জনাইছোঁ। আৰু এই কথাও আমি কৈছোঁ যে আমাৰ চিন্তাত, আমাৰ মনত এই কথাটো নাহে, কিন্তু আমি বাধ্যত ক'ব লগা হৈছোঁ, আমি কম্পালচন হৈছোঁ, কিয়নো 5টা বছৰ উকলি গ'ল, আৰু 5 বছৰত যি মূল যি বিষয় আছিল যে সংবিধান সংশোধনী বিধেয়কৰ যোগেদি যি এই চুক্তিক এটা মানে যে এটা সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে, এই বিষয়টো লৈ পেলাই আমি কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক আমি কৈছোঁ। আমি অনিচ্ছা সত্ত্বেও আমি ক'ব লগা হৈছে যে যদি এই বিধেয়কখন অতি শীঘ্ৰে যদি পাৰিত নকৰে, বা এই বছৰৰ ভিতৰত এই বৰ্ষাকালীন যি মানে যি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। 125 এমেণ্ডমেণ্টটো অচল হৈছে, মই যিমানখিনি আমি জানো বিটিএডি বুলি নহয়, নৰ্থ ইষ্টৰ পৰা বা গোটেই দেশৰে সৰ্বভাৰতীয় পৰ্যায়ত যিমানখিনি 6 শিডিউল আছে সকলোৰে কাৰণে এইটো প্ৰযোজ্য হ'ব। হয়, নৰ্থ ইষ্টত ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু অসমত 3টা 6 শিডিউল, গোটেই 10টা 6 শিডিউলৰ কাৰণে একেলগে প্ৰযোজ্য হ'ব। আৰু আমি এই কথাও কৈছোঁ যে গৃহমন্ত্ৰী ডাঙৰীয়াকো 8 জুলাইত আমি কৈছিলোঁ, আজি গৃহ সচিব ডাঙৰীয়াকো কৈছোঁ যে যদি
বিভিন্ন ৰাজ্যত সেই ভিডিঅ'খন আনাত যদি অসুবিধা আছে, কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ ক্ষেত্ৰত কোনো চৰকাৰৰ আপত্তি নাই, চৰকাৰৰ কোনো বাধা নাই, কাৰ্বি আংলং, ডিমা হাছাও, বিটিআৰ, তো অসমখন অকল অসমৰ কাৰণে সেই বিলটো আনক, বাকীবিলাক পিছত আহিব, সেই কথাটো আমি আজি কৈছোঁ। আৰু ইয়াৰ কাৰণে বাকী ৰাজ্যৰ কাৰণে যদি সমস্যা হৈছে সেইটো আমি নাজানো। আমি জানো যে চুক্তি হৈছিল, 5টা বছৰ উকলি গ'ল, আৰু চুক্তিৰ আধাৰত সাংবিধানিক যি এটা ইয়াৰ মৰ্যাদা, সাংবিধানিক যি এটা ইয়াৰ মানে ষ্টেটাছ, সেই ষ্টেটাছটো মানে 60টা সমষ্টি তাত মানে বাঢ়োৱা, পাৱাৰ এণ্ড ফাংচন, আৰু বাকী যিখিনি সাংবিধানিক তাত মৰ্যাদা বা অধিকাৰ প্ৰদান কৰা হৈছে এই এমেণ্ডমেণ্টত 125, সেইটো প্ৰদান কৰিব লাগে, আৰু ডাইৰেক্ট ফাইনেন্সৰ যি প্ৰভিজন আছে সেইটো প্ৰদান কৰিব লাগে। আমাৰ দাবী এইটোৱে। এইটো পাৰিত নকৰে। অনাগত অক্টোবৰ আৰু নৱেম্বৰ মাহৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই ইয়াক পাৰিত কৰাৰ কাৰণে চুক্তি 100% ৰূপায়ণৰ কাৰণে আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন কৰিবলৈ বাধ্য হ'ব, আৰু যদি নহয় আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনৰ পথলৈ আমি যাম বুলি আজি আমি তেখেতক অৱগত কৰি আহিছোঁ।